Hello, welcome to my YouTube channel Personal Blog. হঠাৎ ৰাজমুখত চাবলৈ আহিলোঁ আৰু এয়া চাওঁ ৰাজমুখত থিয়েটাৰ ইয়াতে মই আছোঁ। এয়া চাওক আৰু অলপ পিছতে মই ভিতৰত যাম আৰু এই ৰাজমুখত থিয়েটাৰত আপোনালোকৰ জনপ্ৰিয় অভিনেতা আৰু অভিনেত্ৰী উৎপল দাস আৰু দেৱাশ্ৰী গগৈ ইয়াত অভিনয় কৰিছে। তো এতিয়া মই থিয়েটাৰ চাব আহিছোঁ। এয়া চাওঁ থিয়েটাৰো ইয়াতে আছোঁ আৰু টিকেট কাটি লৈ আহিলোঁ। এয়া চাওক আৰু এতিয়া মই ভিতৰত কৰিম তো দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব শেষলৈকে, তো বহুত ভাল লাগিব। তো বলক আৰু গাইজ এতিয়া মোৰ এতিয়া টিকেট চেক কৰিব। দাদা আপোনাৰ নামটো ক'ব, নৰেন আছে। মোৰ টিকেট চেক কৰিলে আৰু মই এতিয়া ভিতৰত গৈছোঁ। এতিয়া বহি আছোঁ আৰু মোৰ লগতে বাও বহি আছে আৰু বৰ্মাও বহি আছে আৰু অলপ পিছতে আৰম্ভ হ'ব। তো চাই থাকিব ভিডিঅ'টো। আৰু এইফালে গেলাৰী আছে, এতিয়া মানুহ হোৱা নাই, অলপ পিছতে মানুহ ভৰ্তি হ'ব। গাইজ এতিয়া তাৰমানে মানুহ বেছি হোৱা নাই, অলপকৈ আহি আছে মানুহ। তো বহিব, চাই থাকিব শেষলৈকে, তো কিমান ভাল লাগিব চাই থাকক। আৰু গেলাৰীত তাৰমানে ভৰ্তি হৈ গৈছে মানুহ, চকীতে হোৱা নাই, চকীত আহি আছে লাহে লাহে মানুহ। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, তো বহুত বেছি ভাল লাগিব। আৰু দোস্ত এয়া চাওক মানুহ ভৰ্তি হৈ গৈছে আৰু অলপ পিছতে আৰম্ভ কৰিব। এয়া চাওক মানুহ গোটেই ভৰ্তি আৰু এয়া লাইট নুমাই দিলে তো আৰম্ভ। অকল মই নহয়, ঘূৰি গোটেই গাঁৱৰ মানুহে জানে। বাৰু মই যাওঁ দিয়ক, ৰাজীৱ শুই আছে, তাক মাত এষাৰ লগাই যাম বুলি আছে। ভালেই কৰিলে, কিয় আজি যোৱাটো কি নহ'ল জানো, পুৱাই উঠি কৈছে আজি বোলে সি নাযায়। বোলো ভালেই কথা, সেয়াও গাঁৱৰ পৰিৱেশ, চহৰত নোপত পাবি, থাকি যা আৰু দুদিনমান। নালাগে দে, মই আজি গৈ নাপালে বছে মোৰ ডিঙিত ৰাখিব। খুৰী যদি বেয়া নাপায় আপোনাক কথা এটা কৈ যাম বুলি। আপোনালোকৰ ঘৰখনৰ লগত সত্যজিৎ বৰুৱাৰ ঘৰখনৰ যি শত্ৰুতা, সেয়া পাৰিলে শেষ কৰক। মানে মৃণাল, তই সৰুৰে পৰা ৰাজীৱৰ লগত খেলা ধূলা কৰি ডাঙৰ হৈছে, তোকো মই নিজৰ ল'ৰাৰ দৰে মৰম কৰোঁ, কিন্তু নিজৰ সীমা কেতিয়াও অতিক্ৰম কৰিবলৈ চেষ্টা নকৰে।
মোক মাফ কৰি দিব খুৰী মই আচলতে হ'ব আহিছোঁ বেয়া নাপাব কি হ'ল মা আজিও কিবা হ'ল নেকি নতুনকৈ হ'বলৈ আৰু কিনো আছে এনেই বলে আমি এক কথাৰ মানুহ যিটো এবাৰ কয় সেইটোৱে ফাইনেল এই সত্যজিৎ বৰুৱা ঘৰখনৰ লগত আমাৰ শত্ৰুতা আছে আৰু চিৰদিন থাকিব কিন্তু কেতিয়ালৈ আৰে কিমান দিনলৈ আমি ঘৰে আনঘৰৰ শত্ৰু হৈ থাকিম যেতিয়ালৈকে সিহঁত ধ্বংস হৈ নাযায় যেতিয়ালৈকে সত্যজিৎ বড়ো তাৰ ঘৰখন যদি চৰকাৰ হৈ নাযায় তেতিয়ালৈকে আমাৰ এই শত্ৰুতা চলি থাকিব মামা তই তই চহৰত থাকি চাকৰি কৰিলি বুলি এই মোমাইৰক জ্ঞান দিব জানিবি নাই দিয়া মই কাকো জ্ঞান দিবলৈ চেষ্টা কৰা নাই কিন্তু তই মোৰ কথাটো শুনি ল হ'ব বহুত হ'ল জয়ৰামে যি কৈছে একদম ঠিক কথা কৈছে এই সত্যজিৎ বৰুৱা আৰু তাৰ ফেমিলিটো ধ্বংস নোহোৱালৈকে ময়ো খান কৰি থাকোঁ সেইটো চনত তই মোৰ লগত থাকিবি দেই সঁচা জিৰণি যদি হয় আৰু লাগে কি আপোনাক ৰ'ব দিছোঁ আপোনাৰ লগত অকণমান কথা আছে এইকাৰণে তুই ৰাতিখন অকলে অকলে বহি এয়া এই দেখিছে মহ মাৰি আছোঁ ঐ কোনটো প্ৰব্লেম হ'ব গতিকে বাই বাই কি কৰ এই ধৰ্মলৈ কামত কথা দিলে সেই কথা তোমালৈ পঠিয়াই দিয়া হয় যা 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 আৰু ময়ো তোক ভালে ভালে কৈছোঁ ধৰ্মলৈ এওঁ কেৰি দে নহ'লে আজি কোন ওপৰলৈ যায় তাৰ একো ঠিক নাই
চাওক পুলিচ আহিছে আপোনাক এতিয়া হস্পিটেললৈ যাম একো নহয় আপোনাক হেৰি শুনিছেনে নাই একো নহয় আপোনাৰ কৰিছিল তেতিয়াহে দেউতাই প্ৰত্যাক্ৰমণ কৰিছিল আৰু পাছত হাস্পতালতহে অশ্বিনী মৃত্যু হৈছিল যে মোৰ দেউতাৰ পথাৰৰ মাজতে মৃত্যুৰ গোলামী হৈ পৰিছিল মাত্ৰ এডোখৰ মাটিৰ আৰু দোস্ত এতিয়া থিয়েটাৰ শেষ হ'ল গোটেই মানুহ ওলাই আহিছে তো আমি চালোঁ বহুত ভাল লাগিল আপোনালোকে চাব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কিন্তু যিসকলে নতুনকৈ আহিছে চেনেলটো সেইসকলে কিন্তু ছাবস্ক্ৰাইব কৰিব বাই বাই আজিলৈকে এইখিনি আছিল আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম